ইমান গৰম দিছে কিয় বনাম ওরা শুনছ এই পানী এগিলাস লৈ আছো ও গেছটো হ'ব ওরে আজি কি ওরা ঘৰত গৈ আছো হা মোৰ কিবা লাজ লাগি আছে ৰমেনে ঘৈণীয়েকে এটি পালাৰ গেছটো আজি ক'ত থব লগা আছে হা তোমাক নাই দে নকৰো লাজ লাগে শুনাচোন অলপমান নালগে দিয়া শুন আজি বৰ মৰম লগা আছে হা তোমাক শুনাচোন গৰম হচ্ছে কৈছো আজি ভাল লাগছি হা নালগে লাজ লাগে আগতে ইমান দিন ধৰি আজি পাৰ্লাৰত যোৱাৰ কাৰণে আমি পাৰ্লাৰ মুখখন চাব খুজি আছে ইমান দিনে একেলগে থাকিলো আজি মুখখন চাব খুজিছো চাওঁ বুজিছে মোক আজি ৰঙানো ঘৈণীয়েকে বুজি ন আপুনি বহুত ভুল লগা ভুল এটা কৰিছে এ জহা এই গৰম খানত হ'ব যা যা যদি মাৰা মাৰাকে যা হ'ব যা যা এতিয়া সোনকাল লৈ গৈছি ৰঙানো ঘৈণীয়েকে বোলে বিয়াৰ দিনা হিন্দীত দিয়াতে নাকত বোলে পচছি সেইকাৰণে মৰমটো বহুত বেছি আৰু আপুনি মোক দিয়াতে নাকত আকৌ হিন্দীটো নপৰিলে অলপমান কিবাকে হিন্দীৰ পচছি এতিয়া আৰু মই আজি পাৰ্লাৰত যোৱাৰ কাৰণে নহ'লে যা এ জহা যা ৰমেশৰ ঘৈণীয়েকৰ নাকত সিন্দুৰ কিয় কৰিছে আমিহে জানো তাই যে ফেটা সেইকাৰণে নাকত সিন্দুৰ কৰিছে হচিছা এতিয়া কবাৰ একো নাই সেইকাৰণে এইটো কথা তুমি তাক ভাগ দিছা তাই ফেটা কাৰণে তাই তিনটা চলিৰ মায়াক এতিয়াও মৰম কৰে আপুনি মৰম কৰে নেকি যা 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 চলি বুলি নাই কাৰণে মৰম নকৰে নিয়ম টকা পইচা খৰচ কৰাৰ পিছতো তোমাক মই নকওঁ যা 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 চলি বুলি নাই চলি বুলি নাইতো সেইকাৰণে মৰম তিনটা চলি হ'লেও মৰম কৰি আছে মই তোমাক কি দিয়া নাই হা তোমাক মই কি দিয়া নাই দিছি না দিছি এতিয়া মুখখন চাব কৈছো এনে মৰমত চাওঁ এতিয়া নালগে দিয়ক অলপ পিছত চাব এ যা যা হ'ব যা যা